ফেনক অন্য এটা আপডেট লৈ মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। অসমৰ দুয়ো জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু আৰু দীপশিখা বৰা দুইজনৰ এটা নতুন গান আহি আছে। গানটোৰ নাম কি, গানটো আপোনালোকে কেতিয়া শুনিব আৰু কোনটো ইউটিউব চেনেলৰ জৰিয়তে সভাপতি দিব, এই সকলো কথা জনাই যাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা থাকিল। ফেনক অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু আৰু দীপশিখা বৰাৰ কণ্ঠত আহিবলগীয়া গানটোৰ নাম হৈছে ৰেণু। গানটো অকল মিউজিক আছে মোৰ হাতত, প্ৰথমতে শুনি লওঁ আহকচোন। মিউজিকখন শুনি কেনেকুৱা পালে তলত কমেণ্টৰ ওচৰত কমেণ্ট কৰি জনাবচোন। গানটো আপোনালোকে শুনিবলৈ পাব 6 তাৰিখে দিক্ষুদা নিজৰ ইউটিউব চেনেলৰ জৰিয়তে আৰু লগতে ষ্টৰিঅ মিউজিক ইউটিউব চেনেলৰ জৰিয়তেও। গতিকে আপডেটটো শুনি কেনেকুৱা পালে তলত কমেণ্টৰ ওচৰত কমেণ্ট কৰি জনাব। যদি ভাল পায় ভিডিঅ'টো লাইক এটা কৰিব, এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।